নমস্কাৰ বন্ধুসকল সকলোকে মই প্ৰণৱ আম্ফিয়ে নমস্কাৰ জনাইছোঁ আৰু বন্ধুসকল সকলোলৈ মই এটি অনুৰোধ জনাওঁ যে হয় বন্ধুসকল সকলোকে মই আজি এটি অনুৰোধ জনাওঁ যে মই চনকালৈ যোৱা কথা আছিল চ' গাইজ বিশেষ মোৰ পাৰ্চনেল অসুবিধাৰ বাবে মই চনকালৈ যাব পৰা নাই চ' সকলোলৈ মই ক্ষমা বিচাৰিছোঁ সকলোকে চ' গাইজ যাম মই আপোনালোকক নিশ্চয় চনকালৈকে আপোনালোকক দেখুৱাম মই চনকা সেই ঠাইখন বিশেষ কাৰণ মই যাব পৰা নাই সেইবাবে মই সকলো ওচৰত ক্ষমা বিচাৰিছোঁ আৰু অতি সোনকালে মই আপোনালোকক দেখুৱাম মই চনকাৰ সেই গোফাৰ গাঁওখন চ' মই কৈছিলোঁ যে ইয়াৰ আগৰ ভিডিঅ'টোত চনকালৈ যাম আৰু চনকাৰ সেই গোফা গাঁওখন দেখুৱাম বুলি আপোনালোকক মোৰ বিশেষ অসুবিধাৰ বাবে মই যাব পৰা নাই চ' গাইজ সেইবাবে সকলোলৈ মোৰ এতিয়াই অনুৰোধ যে মোক ক্ষমা কৰি দিয়ে কোনেও যাতে ভুল নাভাবে কাৰণ মই যিহেতু যাব পৰা নাই আপোনালোকক সেই গাঁওখন দেখুৱাব পৰা নাই সেইবাবে হয় বন্ধুসকল আপোনালোকক জনাব পাৰে মই সুখী হৈছোঁ যে মই চনকালৈ যাব নোৱাৰা বিশেষ কাৰণটো হ'ল কি মই এখন সৰু চাট হাউচ অ'পেন কৰিছোঁ চ' গাইজ আশা কৰোঁ সকলোৱে আশীৰ্বাদ কৰিব মই এই ব্যৱসায়ত যেন আগুৱাই যাব পাৰোঁ চ' আপোনালোকক দেখুৱাম মোৰ চাট হাউচখন আজি আবেলিলৈ দেখুৱাম নিশ্চয় দেখুৱাম সৰু মই তাৰ ভিতৰতে আছোঁ বৰ্তমান ইয়াৰ মেৰামতি চলি আছে এতিয়ালৈ সম্পূৰ্ণ হোৱা নাইগৈ ঘৰটো বৰ্তমান এনেকৈ আৰু সৰুকৈ এয়া চাওক ঘৰটো এনেকৈ তজা বেৰেদি দি লৈছোঁ আৰু ওপৰত টিং দি এয়া ধুনীয়াকৈ ঠিক কৰি লৈছোঁ বাৰু আজি আবেলিৰ পৰা ইয়াক আৰম্ভ কৰিম বুলি ভাবিছোঁ চ' সকলো বন্ধু বান্ধৱীলৈ এতিয়া অনুৰোধ যদি আপোনালোকে কোনোবাই আমাৰ ইফালৈ অৰ্থাৎ মৰিগাঁৱৰ পৰা কুকতলি অৰ্থাৎ লাহৰি ঘাটলৈ যিটো ৰোডেদি অহা যোৱা কৰে নিশ্চয় মোৰ চাট হাউচত এপাক সোমাই যাব পাৰে আমাৰ দীঘলবৰী চাৰিআলিতে আছে মোৰ চাট হাউচখন চ' বন্ধুসকল সেইবাবে চনকালৈ যাব পৰা নাই মোৰ এই চাট হাউচখন কমপ্লিট আজি হ'বগৈ আৰু হ'লে মই অহা সপ্তাহলৈ নিশ্চয় চনকালৈ যাম আৰু আপোনালোকক চনৰ সেই গোফাৰ গাঁওখন নিশ্চয় দেখুৱাম